লৰা একেবাৰে সৰু শব্দটো হয়নে বাৰু লৰা পিছে এই অকণমানি শব্দটোৰ পাছফালে লুকাই থকা কি আনলিমিটেড যন্ত্ৰণাবোৰ কিন্তু কেৱল এজন লৰাইহে বুজি পায় এজন লৰাই যেন গোটেই জীৱনটো আনক সুখী কৰি দিওঁতে তাৰ সময়বোৰ শেষ হৈ যায় স্কুলৰ সময়খিনিত সি তাৰ বন্ধু বান্ধৱী আৰু শিক্ষকক সুখী কৰোঁতেই যায় লাহে লাহে স্কুল শেষ কৰি যেতিয়া কলেজলৈ পায় তেতিয়া আকৌ গাৰ্লফ্ৰেণ্ডৰ চিন্তা গাৰ্লফ্ৰেণ্ডক কেনেকৈ ইমপ্ৰেছ কৰিম তাইক কেনেকৈ সুখী কৰিম আৰু যেতিয়া সি অলপ মেচিয়ৰ্ড হৈ যায় তেতিয়া আকৌ তাৰ চিন্তা হয় যে মা দেউতাক কেনেকৈ সুখী কৰিম মা দেউতাৰ অভাৱবোৰ কেনেকৈ শেষ কৰিম দুদিন পাছত যেতিয়া সি বিয়া পাতে তেতিয়া আকৌ চিন্তা যে মানুহজনীক কেনেকৈ সুখী কৰিম তাৰ পাছত আকৌ ল'ৰা ছোৱালীৰ চিন্তা মুঠৰ ওপৰত সি আনৰ কথা চিন্তা কৰোঁতে 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 তাৰ নিজৰ জীৱনৰ প্ৰায়খিনি সময় শেষেই হৈ যায় তাৰ পাছতে আকৌ বহুতে কয় এই অমুকৰ পিতেকটো মহা অসভ্য ধিক্কাৰী জীৱন বহুতে আমনি পাব পাৰে কিন্তু এজন ল'ৰা হিচাপে মনৰ মাজত বহুত কিবা কিবি কথা সোমাই থাকে গতিকে সেইখিনি কোৱাৰ সুবিধা নাপাওঁ সেইকাৰণে আজিৰ এই ভিডিঅ'টোত কোৱাৰ চেষ্টা কৰিছোঁ যিসকলে আমনি পাইছে তেওঁলোকে ভিডিঅ'টো ইমানতে এৰি দিব পাৰে মই তেওঁলোকক জোৰ জবৰদস্তি ভিডিঅ'টো চাবলৈ বাধ্য নকৰোঁ কিন্তু যিসকলে ল'ৰা হৈ জন্ম লৈছে আৰু ল'ৰাৰ সেই দুখ কষ্টবোৰ ভুগিছে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাওক বুলি মই আশা ৰাখিম এতিয়া মোক কওক যে ল'ৰা হৈ জন্ম হোৱাটো ভুল নেকি না ল'ৰা হৈ জন্ম হোৱাটো ভুল নেকি এজন ল'ৰাই যেতিয়া প্ৰাণ খুলি হাঁহিবলৈ চেষ্টা কৰে তেতিয়া মানুহে তাক কয় যে ই মস্ত চেলেবু আকৌ যেতিয়া সেই ল'ৰাটোৱে কান্দিবলৈ ধৰে তেতিয়া আকৌ তাক কয় যে এইটো হিজিৰা আকৌ যেতিয়া সেই ল'ৰাটোৱে নাহাঁহেও নাকান্দেও শান্ত মনে ৰখি থাকে তেতিয়া ইয়াক কয় যে এইটো ছোৱালী পাগল হৈ গ'ল এইটো ছোৱালী বলিয়া হৈ গ'ল ইয়াৰ মাথাত একেবাৰে কামেই নোহোৱা হৈ গ'ল এনি টাইম চিন্তাই কৰি থাকে মুঠতে যেনেকেই নহওক সকলো ফালৰ পৰা ল'ৰা সদায় বেয়া অকণমানি ভুল এটাৰ কাৰণে বহুতে কেতিয়াবা ল'ৰা জাতিটোকে বদনাম কৰি দিয়ে কিন্তু সকলো ল'ৰা ইমানো বেয়া নহয় যিমান মানুহে তাক বনাই দিয়ে দেউতাই হাজিৰা কৰে দেউতাই ঠেলা চলায় দেউতাই লোকৰ ঘৰত কাম কৰিবলৈ যায় দেউতাই গছ কাটিবলৈ যায় সেইবোৰ চিন্তা মনত সোমাই থাকে সেইবোৰ দেখি হৃদয়খনে কান্দে আন ল'ৰাৰ মাকে গেছৰ ষ্টভ জ্বলাই কুকাৰত চিটি মাৰি দিয়ে কিন্তু মোৰ মায়ে জুহালত বহি লৈ ধোঁৱা সহ্য কৰে তেওঁলোকৰ এই অভাৱবোৰ কেনেকৈ নোহোৱা কৰোঁ সেইবোৰ দেখি দেখি হৃদয়খনে কান্দে কিন্তু যেতিয়া সেই সময়ত লগৰটোৱে ফোন কৰে আৰে ভাই খবৰ ক কেনেকুৱা বিন্দাছ ভাই তোৰ ক কেনেকুৱা সেইটোৱে ল'ৰা ল'ৰা হোৱাটো ইমানো সহজ নহয় যিমান বহুতে ভাবে অপ্ৰিয় হ'লেও সত্য কোনোবাখিনিত নহয় কোনোবাখিনিত যেন ছোৱালীসকলক কিছু লোকে বেছি প্ৰাধান্য দিয়ে তেওঁলোকে যেন সঁচা তেওঁলোকে যেন সত্য এইটো বুজোৱা হয় মই এই বুলি কোৱা নাই যে ছোৱালীসকল ভুল বুলি ছোৱালীসকলো ৰাইট কিন্তু কিছু কিছু ক্ষেত্ৰত ল'ৰাসকলো শুদ্ধ থাকে কিন্তু না 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 নহ'ব সেইবোৰ কোনো কথা নাই মুঠতে য'ত যি নহওক ল'ৰাৰ সদায় ভুল ল'ৰাই ভুল কৰে আৰে ল'ৰাৰ কি ফিলিংছ নাই ল'ৰাৰ কি ইমোচন ল'ৰাৰ কি দুখ নাই ল'ৰাৰ কি চকু পানী নাই কিন্তু কি ল'ৰাই দেখাব নোৱাৰে ল'ৰাই দেখাই কেতিয়াও কান্দিব নোৱাৰে ল'ৰাই কেতিয়াও নাকান্দে ল'ৰা জন্মই হৈছে এইটো কাৰণে কাৰণ ল'ৰা মানে ষ্ট্ৰং আৰু তাৰ পাছতো কাষৰ মানুহবোৰে কি কয় আমুকৰ পিতেকটো ইমান অসভ্য ধিক্কাৰী জীৱন আৰু প্ৰতিজন ল'ৰাৰ সপোন থাকে প্ৰতিজন ল'ৰাৰ বহুত সপোন থাকে কিন্তু আনৰ সপোনবোৰৰ কাৰণে সি নিজৰ সপোনবোৰ ভাঙি চুৰমাৰ কৰি দিয়ে সেই কথা জানো কোনোবাই বুজে কোনোবাই সোধে তেল মাৰিব পৰা স্বভাৱটো ল'ৰাৰ খুব কম থাকে আৰু সেইকাৰণেই চাগে ল'ৰাবোৰ বেয়া মাক দেউতাকৰ প্ৰতি সিহঁতৰ বহুত মৰম থাকে কিন্তু দেখুৱাই কৈ দিব নোৱাৰে দেউতা মই তোমাক বহুত ভাল পাওঁ মা মই তোমাক বহুত ভাল পাওঁ সেইষাৰ কথা প্ৰকাশ কৰিব নোৱাৰে তাৰ কাৰণে কাষৰ ঘৰ মানুহে ভাবে অমুকৰ পিতেকটোৱে মাক বাপেকক বহুত কষ্ট দিয়ে পিছে ল'ৰাইহে জানে ধিক্কাৰী জীৱন এটা ল'ৰাই যিমানেই নপঢ়ক সি যিমানেই শিক্ষা নলওক কিয় যেতিয়া তাৰ এটা সময় হৈ যাব যেতিয়া সি বুজি পোৱা হৈ যাব তাৰ পাছত সি এটা কথাই চিন্তা কৰিব যে মই কেনেকৈ ইনকাম কৰোঁ কেনেকৈ মই ঘৰখনলৈ শান্তি কঢ়িয়াই আনো আৰু লাগিলে সেই সময়ত সি বহুত বেছি ডাঙৰ চাকৰি হওক লাগিলে বহুত কিবা সৰু কাম এটাই হওক কৰি মুঠতে যেনেকেই নহওক ঘৰখনৰ ইনকামৰ এটা ৰাস্তা মই মুকলি কৰোঁ সেই চিন্তাৰে সেই ল'ৰাটোৱে বহুত কিবা কিবি কৰিব পাৰে তাৰ নিজৰ ভাল লগা যিকোনো কাম কৰিব পাৰে হয়তো সি ৰিক্সাও চলাব পাৰে হয়তো সি ঠেলাও চলাব পাৰে হয়তো সি চাহৰ দোকানো দিব পাৰে কিন্তু কাষৰ ঘৰ মানুহে কি কয় সেই আমুকৰ পিতেকটোৱে পঢ়িলে শুনিলে ঠেলাৱালাহে হ'লগৈ ধিক্কাৰী জীৱন আমাৰ দুখৰ কথা কোনে বুজি পাব যি কি নহওক
ল'ৰাৰ ওপৰত ক'ব লগা আৰু বহুত কথা আছে যিবোৰ কৈ থাকিলে শেষ নহয় আজিৰ এই ভিডিঅ'টো বনাইছিলোঁ এটাই উদ্দেশ্য যাতে যিসকলে ল'ৰাক সদায় দুখ দি থাকে সেইসকলে জানক যে ল'ৰাৰো এখন অন্তৰ আছে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে কেনেকুৱা নাই পোৱা নাজানো যদিহে ভাল পাইছে এটা লাইক কৰিব আৰু লগতে আপোনাৰ এই বিষয়টোৰ ওপৰত ক'ব লগা কি আছে তলত কমেণ্ট কৰি জনাই দিব আৰু এতিয়াৰ পৰা মাজে সময়ে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাম বুলি চেষ্টা কৰিম কাৰণ ভাল লাগে আজি ভিডিঅ'টো বনাই মোৰো ভাল লাগিলে আৰু যদি সঁচাকৈ আপোনালোকেও ভাল পালে এটা শ্বেয়াৰ কৰি দিব প্ৰতিজন ল'ৰাই এই ভিডিঅ'টো পাব লাগিব ধন্যবাদ জয় আই অসম